welcome to my YouTube channel Moni's Vlog. আৰু আজি আমাৰ ইয়াতে মন্দিৰত আছে সভা আপোনালোকে মোৰ ভইচটো কিমান শুনিছে মই গম নাপাওঁ একচুয়ালি ইয়াতে মাইকত কিবা কৈ আছে তো এইটো কাৰণে আৰু মোৰ লগত আছে আমাৰ এই ছোৱালী বাৰ্তি একদম এইফালে এজনী আছে আমি মানে এটা বহি আছো আৰু আজি কেনেকৈ কি হয় সকলো আপোনালোকক দেখুৱাম গতিকে চাই যাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব সদায় কৰাৰ আজিও কলো তো লেটস ষ্টাৰ্ট আৰু ইয়াতে ফুটা প্ৰজ্বলন হ'ব চাকিবোৰ ধুনীয়াকৈ থৈ দিছে আৰু বামুণে জাগাখিনি অকমান শুদ্ধি কৰাইছে আৰু এই গছি আছিলে ফুটা আপোনালোকৰ ফালে এনেকুৱা অনুষ্ঠান হয়নে জনাবচোন হসাই ইমান যে ভাল লাগে নহয়নে আৰু এইফালে ছোৱালীবোৰ আছিলে আৰু বহুত বেছি মানুহ আছিলে একদম মানে বহুতেই ইয়াতে দূৰ দূৰণিৰ পৰাও মানুহৰ সমাৱেশ ঘটিছে আৰু লগতে গাঁৱৰ মানুহখিনিতো আছে এইদৰে মানুহৰ ভিৰ দেখি একদম ভালে লাগি গৈছে নমস্কাৰ মোৰ চেনেলটোৰ নাম হৈছে বিক্ৰেতা 9 আৰু মোৰ নাম কনকন কলিতা সাবস্ক্ৰাইব কৰি দিব বহুত ডাঙৰ ইউটিউবাৰ হয় অলৰেডি বহুত ধুনীয়া ভিডিঅ' বনাই একদম বিৰাট ভাল লাগে আৰু মোৰ চেনেলটো আপোনালোকে চাই আছে চাই থাকিব আৰু পুৰা একদম ভিউজ মাৰি আছে 7000 কমপ্লিট হ'ল আৰু যাই আছে পুৰা একদম ভিডিঅ' চিডিঅ' দি আছে কণ্টিনিউ পুৰা লাগি থাকা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু মোৰ ছাবস্ক্ৰাইবাৰখিনি পুৰা শুভেচ্ছা থাকিল থেংক ইউ ঠিক আছে আমাৰ একদম পুৰা ছোৱালী সন্থা বহুত ছোৱালী আছে আমাৰ একদম এইবোৰ গাঁৱৰ ছোৱালী হয় আপোনালোকে চাব আৰু কোনজনী ছোৱালীক ধুনীয়া লাগিছে ক'বচোন সকলোৱে ধুনীয়া হয় বাৰু সকলোৱে বহুত ধুনীয়া আৰু চাদৰ মেখেলা পিন্ধিলেতো ক'বই নালাগে সকলোকে বহুত ধুনীয়া লাগিছে নে কি কয় গাইজ সকলো ভক্তপ্ৰাণ ৰাইজে ইয়াতে ফুটা জ্বলাবলৈ আহিছে বিশেষকৈ আমাৰ অতিথিখিনিয়ে আৰু গাঁৱৰ মানুহখিনিয়েও ইয়াতে ফুটা জ্বলাইছে আৰু আমি যেতিয়া ফুটা জ্বলাইছে ধুনীয়াকৈ ফুল ছটিয়াই দিব লাগে চাৰিওফালে আৰু চাওকচোন কিমান এটা ভাল লগা পৰিৱেশ ইমান বেছি মানুহ সকলোৰে মনত খালি ভক্তিভাৱ আৰু ভক্তিভাৱ সঁচাই বহুত বেছি ভাল লাগে মন প্ৰাণ একদম শান্ত হৈ যায় এনেকুৱা লাগে সদায় যেন গাঁওখনত এনেকুৱা কিবা কিবি অনুষ্ঠান হৈ থাকক আৰু আমি যেন এনেকুৱা অনুষ্ঠান সদায় পাই থাকোঁ সেইটো কামনা কৰিলোঁ আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব আৰু সকলোৱে এবাৰ কমেণ্টত কৃষ্ণ বুলি লিখি দিব আৰু এইদৰে তাল নাগাৰা আৰু হৰিনামেৰে গোটেই অঞ্চলটি যেন মুখৰিত হৈ পৰিছে তাৰপিছত আকৌ এইফালে ভোগ খুৱাইছে খিচাৰি আৰু এইজনী আমাৰ বা দে তাই একদম পুৰা খাই আছে এয়া ভিনদেউ আৰু সকলোৱে ধুনীয়াকৈ এইদৰে খোৱা লোৱাত লাগিলে আৰু আমিও খাই ল'লোঁ খাই লোৱাৰ পিছত ইয়াতে আকৌ আছিলে ভাওনা আমি খুলীয়া ভাৱৰীয়া বুলি কওঁ দৰঙীয়া ভাষাত আপোনালোকে কোনে কেনেকৈ কয় নাজানো আপাৰ আছামৰ ফালেতো ভাওনা বুলিয়ে কয় চালোঁ আমি আপোনালোককো অকণমান দেখুৱাই দিছোঁ আৰু কেনেদৰেনো হয় বহুতটো দেখুৱাব নোৱাৰোঁ বহুত দীঘল হ'লে ভিডিঅ'টো আপোনালোকে আমনি পাব সেইকাৰণে অলপ চলপকৈ দেখুৱাই দিছোঁ আৰু আৰু এই দুজনী হৈছে মোৰ ভণ্টি মানে খুৰাৰ ছোৱালী আমি তিনিও একদম ষ্টেজত বহি লৈ খুলীয়া ভাৱৰীয়া চাই আছোঁ আপোনালোকে ভাওনা বুলিও কয় আমি দৰঙীয়া ভাষাত আৰু খুলীয়া ভাৱৰীয়া বুলিয়ে কওঁ সঁচাই এইবোৰ যে আজিকালি হেৰায়ে যাব ধৰিছে আৰু এই হেৰাই যাব ধৰা পৰম্পৰাবোৰ আকৌ দেখিলে বহুত বেছি ভাল লাগে নহয়নে আমি সদায় এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান হওক বা আমাৰ পুৰণি যিবোৰ পৰম্পৰা আছে ছাপোৰ্ট কৰিব লাগে বুলি মই ভাবোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে আৰু লাইক কমেণ্ট কৰি দিব গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে দেখালোঁ বাই বাই